Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটি পাস্তাৰ ইজি এণ্ড টেষ্টি ৰেচিপি। আশা কৰিছো আপোনালোকে ভিডিঅটো শেষলৈ চাই থাকিব। ইয়াৰ বাবে মই লৈছো গাজৰ, বিলাহী, আদা, নহৰু, জলকীয়া, বিন আৰু পিয়াজ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ভেজিটেবলছ ল'ব পাৰিব। এয়া হৈছে মেইন ইনগ্ৰেডিয়েন্টছ পাস্তা। ফাৰ্ষ্ট মই এয়া পাস্তাখিনি ভালকৈ বইল কৰি ল'ম। আপোনালোকে এইটোলৈ লক্ষ্য কৰিব যাতে পাস্তাখিনি একদম অভাৰ বইল হৈ নাযায়, কাৰণ খাবলৈ বহুতে বেয়া হৈ যাব। এয়া মই ৰিফাইন তেল লৈ লৈছো। আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। এয়া মই প্ৰথমতে তেলখিনিত সৰু সৰুকৈ কটা নহৰু আৰু আদা দি দিছো, আৰু অকণমান ভজাৰ পিছত এইখিনি মই এতিয়া ইয়াত পিয়াজ দি দিম। এতিয়া মই ইয়াতে গাজৰ, বিন আৰু বিলাহী দি দিছো। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছো। এতিয়া মই ইয়াতে অকণমান কালাৰটোৰ বাবে ৰেড চিলি পাউডাৰ দি দিছোঁ, আৰু লগতে মই ইয়াতে 3 চামুচ টমেটো কেটচাপ দি দিছোঁ। আপোনালোকে বেছিকৈও ইউজ কৰিব পাৰে, আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ইউজ কৰিব পাৰে, যোনে ভাল পায়। এতিয়া মই মেইন ইনগ্ৰেডিয়েণ্টছ পাস্তাখিনি দি দিছোঁ, আৰু এইখিনি ভালকৈ মছলাখিনিৰ লগত মিহলি হোৱাকৈ ভাজি থাকিব লাগিব। এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গুড়ি দিলে ফ্লেভাৰটো মানে ভাল আহে। আৰু এয়া হৈছে পাস্তা মছলা। মই এইখিনিত পাস্তা মছলাখিনি দি দিছোঁ। গোটেই পেকেট দিয়া নাই, মই যিমানখিনি লাগে সেইখিনিয়ে দি দিছোঁ। বেছিকৈ দিলেও খাবলৈ বেয়া হ'ব। এয়া মোৰ পাস্তাখিনি ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হৈছিল গাইজ। আপোনালোকে ঘৰত এনেকৈ সহজ পদ্ধতিৰে পাস্তা বনাই খাব পাৰে। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক নেক্সট কি ভিডিঅ' লাগিব সেইটো কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা থাকিলে।